নমস্কাৰ, জ্ঞানৰ জ্যোতি চেনেলত আপোনাৰ স্বাগতম। এমিনোমিটাৰ ব্যৱহাৰ কৰি কি জোখা হয়? উত্তৰ: বতাহৰ বেগ। বৰফৰ গলনাংক কিমান? উত্তৰ: 273 কে। বলৰ এছআই একক কি? উত্তৰ: নিউটন। জুল কিহৰ একক? উত্তৰ: শক্তি। চন্দ্ৰত প্ৰথম খোজ পেলোৱা মহাকাশচাৰীজনৰ নাম কি? উত্তৰ: নীল আৰ্মষ্ট্ৰং। বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ: 28 ফেব্ৰুৱাৰী। আলেকজাণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল? উত্তৰ: পেনিচিলিন। কোনটো তেজৰ গ্ৰুপক সাৰ্বজনীন ডাটা ইউনিভাৰ্চেল ডনৰ বুলি কোৱা হয়? উত্তৰ: অ' গ্ৰুপ। কি ভিটামিনৰ অভাৱত কুকুৰীকণা ৰোগ হয়? উত্তৰ: ভিটামিন এ। বৃক্কৰ প্ৰধান কাম কি? উত্তৰ: তেজ বিশুদ্ধ কৰা। ভিটামিন চিৰ আন এটা নাম কি? উত্তৰ: স্কৰ্বিক এচিড। কি ৰোগৰ চিকিৎসাত ডায়েলাইচিছ ব্যৱহাৰ কৰা হয়? উত্তৰ: বৃক্ক বা কিডনী। মানুহৰ হৃৎপিণ্ডৰ কোঠালি কেইটা? উত্তৰ: 4। মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কি? উত্তৰ: যকৃত। পলিঅ'চিটা কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ: জোনাছ ছক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।